ৰঞ্জিত মেধি ষ্টাডি চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু সকলোবোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো প্ৰেছ কৰি দিয়ক। প্ৰশ্ন উত্তৰ 1 মাৰ্কৰ 5টা কৰিবলৈ দিছে। ক নম্বৰ অসমৰ এটি পুৰণি নাম কি? লিখা। উত্তৰ হ'ব প্ৰাগজ্যোতিষপুৰ। খ নম্বৰ অসমীয়া গদ্য সাহিত্যৰ জনক কোন? উত্তৰ ভট্টদেৱ। প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? উত্তৰ হ'ব ধৰ্মপুস্তক। ৰাজখুই কাব্য কোনে ৰচনা কৰিছিলে? উত্তৰ মাধৱদেৱ। অসমৰ প্ৰথম সংবাদ পত্ৰখনৰ নাম কি? উত্তৰ অৰুণোদয়। 2 নম্বৰ প্ৰশ্ন চমু টোকা লিখা যিকোনো 3টা শংকৰদেৱৰ বিষয়ে। খ নম্বৰ মাধৱদেৱৰ বিষয়ে। গ নম্বৰ হেম সৰস্বতী। তলত যিকোনো প্ৰশ্ন এটা কৰিব দিছে। 2টাৰ ভিতৰত এটা প্ৰশ্ন তোমালোকে নিজে কৰি ল'বা।